হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি যাই আছোঁ। ক'ত যাম কি কথা ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়া আমি গৈ আছোঁ। আমি এতিয়া যাই পাব লাগে। চাবি পাত লুকুৱাই নাই। তলত হ'ল নেকি? তলত নাই, ৰাস্তাটো দেখা পাই ঠিকে আছে দেখা নাই ৰাস্তা। ফাইনেলি আহি পালোঁ। এতিয়া আপোনালোকে চাওক নিজৰাটো কেনেকুৱা, এতিয়া চাওক। এতিয়া গা ধোৱা হ'ল, এতিয়া আমি যাবলৈ ওলাইছোঁ। তোমালোকে হাঁহি নোতোলাবা। চ' বন্ধুসকল, এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ। এতিয়া গমেই পালে, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। এতিয়া এতিয়া যাই আছোঁ আমি, ঘৰত যাই পাম। আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে চাবলৈ। চহৰৰ পৰা বেছি দূৰ নহয়, মোটামুটি 12-13 কিলোমিটাৰমান হ'ব। আপোনালোকে চাব পাৰে আহি, মজা লাগে কিন্তু। বন্ধুসকল আজিলৈ ইমানে, বাই বাই, টাটা।